ভিডিঅ'টো আমি দুপৰীয়া ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ মানে আমি কালি যে গৈছিলোঁ য'ত আইথানত গৈছিলোঁ আমাক এভাগ ভোগ বনাই পেলাই আমাক তাৰমানে অকণমান বিলাই কৰি দিব দিলে আমি যেনেকৈ পাৰোঁ আৰু তিনিচুকীয়াত থকা মানুহ যিহেতু আমি তেনেকৈ অলপ নিয়ম কৰি ল'লোঁ আমাৰ থাপনা যিহেতু এইখনেই হয় আমি এইখিনিতে অকণমান এনেকৈ ফুল চুল দি পায়স চায়স আমি ভোগখিনি আগবঢ়ালোঁ আৰু এতিয়া আমি 9 ভাগ বনাই এইপিনে আমি দিবলৈ যাম এতিয়া অঁ এইভাগো আছে 9 ভাগ কৰি এনেকৈ মই পেকেট কৰি তাৰমানে আমি এতিয়া দিবলৈ যাম য'তে সুবিধা পাওঁ তেনেকৈ দিম কলপাততো দিব নোৱাৰি আৰু ঘৰত দিলে কলপাতত দিব পাৰি আৰু এতিয়া মানে এনেকৈয়ে দিছোঁ আৰু ইয়াত মানে কলপাত পাবলৈ বহুত দিগদাৰ সেইকাৰণে মানে যেনে তেনে আমি এইকেইখন এৰেঞ্জ কৰিলোঁ আৰু এইবোৰ থুৰীয়া তামোল মই বনোৱা আৰু লগতে এখন চামুচ দি দিম এইবোৰ আকৌ ডিছপ'জিবল চামুচ হয় এতিয়া মানে অঁ ঘৰত হ'লেতো আমি একদম কলপাততে দিলোঁহেঁতেন আৰু এতিয়া মানে আমি ধুনীয়াকৈ এইকেইখন পেক কৰি লওঁ পেক কৰি পেলাই তাৰপিছত আমি দি আহিম আৰু 12 বজাৰ আগত আমাৰ কমপ্লিট হ'ব দিয়া ঠিক আছে দিয়া কৰোঁ সোনকালে আৰু মই পেকেট কৰি ল'লোঁ এনেকৈ থুৰীয়া তামোল আৰু এনেকৈ মানে আমি এই চিলভাৰ পেকতে পেক কৰি ল'লোঁ আৰু এইপিনে দিছোঁ গৃহিণীক আৰু এইফালে বেটা আৰু এইফালে মোৰ বেটা আহা আকৌ এতিয়া আমি আটাইখিনিয়ে ভোগখিনি খাই কৰি লওঁ তাৰপিছত যাম আমি এইখিনি দিবলৈ যাম তেন্তে খাই কৰি লওঁ নে খোৱা আমাৰ সম্পূৰ্ণ হেৰি হৈ গ'ল আৰু পানী বটল নিম বুলি ভাবিছিলোঁ যিহেতু তেখেতলোকৰ ওচৰত পানী বটল থাকে ভাবিলোঁ এটা জুচ দি দিওঁ লগতে আৰু জুচ এটা দি দিলোঁ সকলোকে আৰু এতিয়া আমি যাম বেটা ওলোৱা আকৌ সেয়া তোমালোকে এইটো বেটাই কেনেকৈ বেয়া কৰিছে ঠিক আছে বেটাই এটা ল'লে তাৰ পৰা আৰু নল'বা দেই সেইটো ইয়াত দিব লাগিব তেতিয়াহ'লে চবেই নহ'লে বেয়া পাব নহয় চবকে নিদিলে সেইটো দি দিয়া ইয়াত অঁ লিচি খালিতো ঠাণ্ডা এতিয়া নাখাবা হা ইয়াত সোমাই আছে এইটো সোমাই আছে অৰেঞ্জৰ আৰু মা ওলাই গ'ল এতিয়া আমি ভাবিছোঁ মানে কি ভিক্ষাৰীক তেনেকুৱা কিবা দিবলৈ দিছিলে আৰু আমি য'তে সুবিধা পাওঁ তাতে দিম আৰু ভাবিছোঁ আজি যিহেতু বজাৰ আছে তাতে বহুত মাইকী মানুহ আহি থাকে গম পাইছানে আৰু তেখেতলোককে দিম আৰু মানে ভোকতো থাকে আৰু ৰ'দত এতিয়া বতাহে থাকে ন এতিয়া ধুনীয়াকৈ আমি লৈ যাম স্কুটি নোযোৱা কিহত যাবা কুকুৰি নিদিওঁ কুকুৰি দিয়ে নেকি কুকুৰি নিদিওঁ নহয় কুকুৰবোৰ আছে গাড়ীতে যাওঁ দিয়া গাড়ীতে যাওঁ তাৰমানে বহি খাই থাকিবা ঠিক আছে দিয়া ব'লা তেতিয়া এইখিনি সামৰি লওঁ ধুনীয়াকৈ আৰু এতিয়া মানুহজনে ধুনীয়াকৈ মানে বগা মোনা এখনত ভৰাই লৈছে আৰু ভৰাই কৰি মানে দি আহোঁ আৰু ঘৰত এনেকৈ কিবাকিবি এটা পাতি এনেকৈ দিব পাৰিলে মনটোও ভাল লাগে আৰু এতিয়া আমি ওলাইছোঁ আৰু আজি যিহেতু আৰু দেওবাৰ আছিলে বজাৰো আছিলে আৰু বেটাই যিহেতু খেলি কৰি আহি এইবোৰ অনা মেলা হ'ল যে বস্তু কিবাকিবি থাকি আহিছিলে সেইকাৰণে অকণমান দেৰি হ'ল আৰু এতিয়া আমি গৈ লওঁ আৰু আজি আছে বিহু হয় নাই আৰু আজি মানে লাষ্ট বিহু আছে সিজুগুৰিত আৰু আজি মানে বিহু চাব যাব লাগিব বিহুত অপাক দুপাক নাচি দিলে মানে অকণমান ভাল লাগিব আৰু যিহেতু জুবিন দা নাই বিহু ইমান বিহু লগা নাই কিন্তু আৰু যাম বুলি ভাবিছোঁ আৰু এতিয়া আমি গৈ লওঁ তেন্তে তেখেতে ৰেডি আৰু এতিয়া আমি মানে বস্তুখিনি লৈ লৈছোঁ আৰু বেটা তেনেকুৱা নকৰিবা আমি মানে আমাৰ বস্তুখিনি লৈ লৈছোঁ এতিয়া বিলাবৰ কাৰণে ক'ত পাওঁ চাওঁ 9 গৰাকীক বিলাবলৈ কৈছিলে আমি 9জন মানুহক তাৰমানে বিলাব দিছিলে আমি 9জনক বিলাম আৰু এইপিনে জোনালী আহি আছে বেটা ডন টাচ সেইবোৰ টাচ নকৰিবা সেইবোৰ হেৰিত দিব লগা দেই এতিয়া ব'লাচোন যাওঁ ক'ত বিলাব পাৰিছা বজাৰ আছে বজাৰতে ধুনীয়াকৈ বিলাই দিম আৰু আহি পাই গৈছে বজাৰ আৰু মানে এতিয়া আমি ভাবিছোঁ সেই গাড়ীখন সেইডোখৰতে থৈ ল'ব পাৰিম ৰ'বা সেইখিনিতে গাড়ীখন থৈ লওঁ এফালৰ পৰা বিলাই যাম আৰু তেতিয়া এইখিনিতে এগৰাকী 2 5 গৰাকী 6 7 8 9 আৰু আমি এতিয়া দি কৰি অকণমান আগলৈ গৈ আছোঁ কিবা এটা বস্তু আনিব লগা হৈ আছে আৰু একদম ধুনীয়াকৈ এটা লাইনতে দি দিলোঁ আৰু যিহেতু 9 ভাগহে সেইকাৰণে ইটো চাইডে আহিলে বোলো অলপ দীঘলকৈ মানে বহুত আছে যে সেইকাৰণে ইফালে মিলি গ'ল সেইফালে দিলোঁ দিয়াখিনিনো কি ভিডিঅ' কৰিম একো ভিডিঅ' নাই কৰা আৰু এতিয়া আমাৰ ই মানে এনেকুৱাই আৰু সি দেখুৱাই খুব ভাল পায় খোৱা বস্তুবোৰ বেলেগ নহয় মোৰ খোৱা বস্তুবোৰ আৰু এতিয়া আমি গৈ আছোঁ কিবা এটা আনি লওঁ পটককৈ আৰু
আৰু আমি এতিয়া গাড়ীখন ঘূৰাই গৈ আছোঁ আৰু ইমান ৰ'দ দিছে না বাহিৰত বেটা কেনেকুৱা লাগিছে ৰ'দটো আৰু এতিয়া স্কুটিত অহা কথা আছিলোঁ কিন্তু মানে ভাবিছিলোঁ কি বহুত মানুহ হয় ন বজাৰখনত সেইকাৰণে ভাবিছিলোঁ স্কুটিত আহিলে আমি বস্তুটো দিবলৈ ভাল হ'ব আৰু মানে বিশেষকৈ আমি বেছি মানুহক দিয়া নাই 9জন মানুহকে সেইকাৰণে গাড়ী আৰু এই সময়ছোৱাত বেছি মানুহ নাই বজাৰখনত দিছে নাই মানুহ একদম কম আৰু সেইকাৰণে মানে গাড়ীখনে লৈ আহিলোঁ আৰু গৰমটো চাই আৰু এতিয়া গৈ আছোঁ লগৰ এজনক ঘৰত এক মুঠি দিছে আহিম আৰু জোনালী কি খবৰ আৰু ৰবা এখন ঠিক কৰি লওঁ এতিয়া কয় আৰু এতিয়া ক'ত ওলাইছে সেই ৰাতি 9টা বজাত আৰু আমি যাবলৈ ওলাইছোঁ বিহুলৈ আৰু বিহু মানে শেষ হ'ব আৰু আজিখনেই লাষ্ট বিহু আমাৰ ওচৰত হেচুগুৰি ৰেলৱে কলনীত যিখিনি বিহু হয় সেইখন আজি লাষ্ট হ'ব আৰু তেতিয়া আমি যিখিনি কাম কৰিলোঁ তাৰ পিছৰখিনি আৰু দেখুৱাব পৰা নহ'ল ৰেষ্ট ল'লোঁ কৰিলোঁ আৰু এইপিনে বেটা সেইটো ৰেষ্ট লৈ আছে আৰু এতিয়া আমি ধুনীয়াকৈ বিহু চাই আহিলোঁ লাষ্ট বিহু আৰু কিন্তু বিহুলৈ গ'লেই নহ'ব নাচিব লাগিব আকৌ দেই তুমি এনেই ননচাকৈ গুচি আহা প্ৰতিবাৰতে এইবাৰ কিন্তু নেৰিছোঁ আৰু এইপিনে ময়ো ওলাই ল'লোঁ আমি দুটা এতিয়া ধুনীয়াকৈ আমাৰ এনিভাৰ্চাৰী দিনাখন বিহু আছিলে আজি এইবাৰ বহুত দিন আগবাঢ়ি গৈছে আৰু মানে আৰু 14 দিনৰ পাছতহে আমাৰ এনিভাৰ্চাৰী কেইদিনাই পৰিছিলে মানে এনিভাৰ্চাৰী দিনা কেক চেক কাটি আমি বিহুলৈ গৈছিলোঁ আৰু আজি মানে এতিয়া ৰেডি হৈছোঁ আৰু গৈ লওঁচোন কিমান আছে চাম আৰু কেনেকুৱা লাগিছে ড্ৰেছযোৰ এইযোৰ লৈছিলে গোৱালপাৰাত ধুনীয়া লাগিছে মোৰ কাপোৰযোৰ কালাৰটো ভাল লাগিছে আৰু বিহুত দিছিলোঁ মই কাপোৰযোৰ আৰু মানে বহুত দিনৰ মূৰত এযোৰেই কাপোৰ দিওঁ আৰু বিহুতে দি দিছিলোঁ এবাৰ সেইকাৰণে ব'লা যাওঁ তেতিয়াহ'লে ব'লকচোন বিহুত কি কি পাৰোঁ আমি দেখাই যাম আপোনালোকে চাই থাকক এতিয়া আহি একদম বিহুতলি পাই গ'লো এইখিনি সিজুগুৰি ৰেলৱে কলনীৰ মানে মানুহ একদম কম আছে ব'লক বিহুতলি এবাৰ আৰু আমি পাই গ'লো সিজুগুৰি বিহু কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সিজুগুৰি আৰু ইয়াত মানে ৰেলৱে পাতে কৈছোঁৱে আমি একদম বহি আছোঁ VIP ছিলোঁ অলপ পিছলৈ গুচি যাম আৰু এতিয়া এইপিনে জোনালী আৰু বেটাই ধুনীয়াকৈ খেলি আছে বেটা ৰিয়ান আহিব নাই এতিয়া মাক আহিব কিন্তু ৰিয়ান চাই নাই নাজানো আৰু বিহু নৃত্য এতিয়া শেষ হৈছে প্ৰতিযোগিতা আমি এতিয়া কি আহে চাই আছোঁ ৰ'ব আৰু বিহু চাই আছিলোঁ গোটেই টিং এৰুৱাই লৈ গ'ল লাগিছে নাই পুৰা মানুহ দেখিছা গোটেই টিং এৰাই গ'ল এইপিনে একদম বিহু চাই আছিলোঁ পুৰা টিং এৰাই গুচি গ'ল বতাহ লাইফত ফাৰ্ষ্ট কেনেকুৱা লাগিছে দেখিছা কেনেকুৱা বতাহ বৰষুণ ওপৰত টিং চিং এৰাই গৈছে ওপৰত আৰু কি মানে বৰষুণ দিছে দেখিছে ইমান ডাঙৰ বৰষুণ আমি আহি একদম ষ্টেজত
গাড়ীখন আনিলেও যাব নোৱাৰে এতিয়া জীৱনৰ ষ্টেজত উঠি পোৱা নাছিলা নহয় আৰু আমি এতিয়া একদম ওপৰত আহি ষ্টেজত আছোহি মানুহ গোটেই কিমান ডাঙৰ বৰষুণ দিছে দেখিছে নাই নাচনী নাচিবলৈ নাপালেই আৰু আহিছিলে এতিয়া যাবগৈ আৰু ইমানে ডাঙৰ আৰু মানে আমি মঞ্চৰ পৰা ওপৰত আহিলোঁ মানে এইটো প্ৰেক্ষাগৃহৰ পৰা আমি ওপৰত আহিলোঁ মানে একদম টিং এৰাই গৈছিলে দেখিছে না মঞ্চত কেনেকুৱা পানী পৰিছে আৰু এঘণ্টা হৈ গ'ল এতিয়াও বৰষুণ এৰা নাই কিমান ডাঙৰ বৰষুণ দি আছে আৰু মানুহৰ কি অৱস্থা হৈছে চব এইফালে কি কৰিবা আজি বা জীৱনত আজি বা বোলে বেটাই জীৱনত বিহু নাচায় এনেকুৱাই সমস্যা শুই থাকিম আৰু বৰষুণ এৰিছে এতিয়া চব মানুহ গৈছেগৈ আৰু আমি আজি আকৌ বাইক আনিলোঁ যিদিনা গাড়ী আনো সেইদিনা শুকান বতৰ যিদিনা বাইক আনো বৰষুণ এতিয়া যাব পাৰি ব'লা মানে বিহু আধাখনীয়া কৰি একদম পাই গ'লোহি মানে আইও ইমান ডাঙৰ বৰষুণ গোটেই তিতি জেকি আহিলোঁ বেটাই কাণত ধৰিছে জীৱনত বোলে ফাংচন নাচায় আৰু আমিও নাচাওঁ এতিয়াহে ৰক্ষা দেই একদম আহি সোমোৱা বা মাহে এইটো ভাল ৰুম লাগিছে এতিয়া আৰু জোনালী ভাবিছিলে বোলে অলপ দেৰি ৰখি দিওঁ আৰু মানে এটা কথা কৈছোঁ জুবিন দাক চবেই ভাল পায় মইও ভাল পাওঁ আৰু মানে প্ৰত্যেকখন ফাংচনতে জুবিন দা আহি আছে আৰু আজিও আহিছে আমি মানে ভগৱানৰ ভিতৰত বাচি আহিছো একো টিং চিং গাত নপৰিলে মানে ইমান বতাহ বৰষুণ ধুমুহা আহিছে মানে টিং চিং উৰুৱাই নিছে গৈ ষ্টেজ পালোগে দেখিছেনে কাপোৰ কি অৱস্থা হৈ আছে আৰু মোৰ অৱস্থা এয়া আৰু মানে জুবিন দা যিহেতু নাই ন জুবিন দা বহুত দুখ কৰি আছে কাৰণে চবকে বৰষুণ চব নেজাক বৰষুণে মোক ধুই থৈ গ'লতো চবকে ধুৱাই দিছে জুবিন দাই আৰু মানে আমি বেছি ভয় খালো মানে কি যিহেতু প্ৰেক্ষাগৃহ একদম পুৰা মানে টিং যে ভাগি গৈছিলে সেইটোত আমি বেছি ভয় খালো আৰু বেটাক আমি একদম নি ষ্টেজত উঠি আছিলো সেয়া দেখিলেই নহয় আপোনালোকে আৰু আমি ঘৰ পালোহি এতিয়া আমি ঘৰ পালো নে এতিয়া আমি বৰষুণো এৰিলে মানে এৰিলে আৰু আমাৰ মানে টিয়াই আহিবলৈ বেটাই আহি যোৱা অনুমান লৈছে বোলে বৰষুণৰ বাইদেউলে পেট বিষ হৈ গৈছিলে ইমানে সঁচাকে মই ভাবিছো প্ৰথম কিনকিনাই গেলাচোন বহুত ডাঙৰ মানে জুবিন দা সঁচাকে আহিছিলে আজিও মই মানে একদম অকল জুবিন দাৰে মনত পৰি থাকিলে আৰু আমি আহি এতিয়া পাই গলোহি আৰু মানে লৈ আহিছো আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই ভাল পাবও নালাগে আজি যিহেতু আমাৰ বিহু নহ'ল আৰু বিহু কেঞ্চেল হৈ গ'ল চব মানুহে গুচি গ'ল কোনো মানুহ নাই এতিয়া তাৰমানে তাত আৰু এতিয়া আমি ৰেষ্ট লওঁ গুড নাইট গুড নাইট এটা গুড নাইট